টিহুত 120 ফুট উচ্চতাৰ ৰাৱণ দাহন কাৰ্যসূচীত অৰ্ধ লক্ষাধিকৰ সমাগম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি টিহুতো বিশাল আকাৰৰ প্ৰায় 120 ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিকৃতি দাহ কৰা হয়। সমাজৰ পৰা অসূয়া অশান্তি দূৰ কৰাৰ কামনাৰে প্ৰতি বছৰে এইদৰে টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ বিজয়া দশমীৰ দিনা সন্ধিয়া কৰা হয় ৰাৱণ দাহ। এইবাৰো 122 সংখ্যক টিহু বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ মঙলবাৰে বিজয়া দশমীৰ সন্ধিয়া টিহু হাইস্কুল খেলপথাৰত 120 ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিকৃতি দাহ কৰা হয়। ৰাৱণ দাহন কাৰ্যসূচীত প্ৰায় অৰ্ধ লক্ষাধিক লোকৰ সমাগম হয়। পূৰ্বে সুসজ্জিত বাহনত শ্ৰী শ্ৰী দুৰ্গাৰ প্ৰতিমূৰ্তি লৈ সমগ্ৰ টিহু অঞ্চলত এক শোভাযাত্ৰা উলিয়াই পিছত টিহু নদীৰ শ্বহীদ উদ্যান ঘাটত দেৱী বিসৰ্জন দিয়া হয়।